হেল্ল' ষ্টুডেণ্ট তোমালোক কেনে আছা আকৌ তোমালোক ভালে আছা যিসকল ষ্টুডেণ্ট ক্লাছ 10 পঢ়ি 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা সিহঁতৰ বাবে এই ভিডিঅ'টো অতিকৈ প্ৰয়োজন কিয়নো আজি আমি 2019 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ এছামিছ পেপাৰখন তোমালোকৰ মাজত লৈছোঁ আজি আমি 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম যিকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব চ' ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাবা মনোযোগেৰে চাই যাবা আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা এনেধৰণৰ নতুন নতুন ভিডিঅ' চবৰ আগত পাই থাকিবলৈ হ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ এক নম্বৰত দি আছে তোমালোকে চোৱা তলৰ যিকোনো দুটা অতি চমু উত্তৰ লিখা আমাৰ প্ৰথমতে দি আছে তোমালোকে চোৱা ক নম্বৰ সাহিত্য জীৱনৰ অসমীয়া নামৰ পাত্ৰী লেখকৰ কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে অতি মাত্ৰ ইম্পৰ্টেণ্ট ছাত্ৰ-ছাত্ৰীসকল পাছত আমাৰ ইয়াত দুটা কি কৈছে যে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে ইয়াত তিনিটা দি আছে তোমালোকে কিবা গ নম্বৰটো ৰদ নপৰা চেঁচা আৰু জেকা ঠাই কি বোলে অতি মাত্ৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যাবা পাছত আমাৰ দিছে তোমালোকে চোৱা চমু উত্তৰ লিখা ইয়াত বোল লিখিছে সূক্ষ্ম লিখিছে ইয়াত হ'ব চমু উত্তৰ লিখা আমাৰ দিছে তোমালোকে ইয়াত দিছে 4 মাৰ্কৰ কাৰণে দুটা কুৱেশ্যন তোমালোকে চোৱা পুৰণি ভাৰতৰ বুৰঞ্জী যেনেকৈ অভিমানৰ বুৰঞ্জী তেনেকৈয়ে সম্বনয়ৰো বুৰঞ্জী কথানৰ মুকলি বুজাই লিখা 4 মাৰ্কৰ কাৰণে অতি মাত্ৰ ইম্পৰ্টেণ্ট হয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ কুৱেশ্যন নম্বৰ 3 দিছে তোমালোকে চোৱা কি কৈছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা এটা আমাৰ দুটা দিছে তোমালোকে ক নম্বৰটো শিকিব নালাগে ইয়াত শিকিবা 2 নম্বৰটো খটো অৰ্থাৎ খ পৰাই পৰে ৰুৱে পাণ এই তিনিয়ে নিচিন্তে আন তাৎপৰ্য বিচাৰ কৰা অতিকৈ প্ৰয়োজনীয় কুৱেশ্যনবিলাক ছাত্ৰ-ছাত্ৰীসকল আমাৰ 4 নম্বৰ কি কৈছে তোমালোকে চোৱা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা এইটো 4 মাৰ্কৰ কাৰণে ইয়াত আমাৰ দুটা দিছে আমাৰ খটো শিকিব নালাগে এক নম্বৰটো কিবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু কথানাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাতৰ আদৰত বুজাই লিখা অতিকৈ প্ৰয়োজন হয় ছাত্ৰ-ছাত্ৰীসকল মই যিকেইটা কুৱেশ্যন তোমালোকক দেখাই আছোঁ সেইকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা সম্পূৰ্ণ চাই যাবা মই 5 নম্বৰ কি কৈছে তোমালোকে চোৱা তলত যিকোনো এটা প্ৰশ্ন অতি চমু উত্তৰ লিখা ইয়াত আমাৰ দুটা কুৱেশ্যন দিছে ইয়াৰ পৰা শিকিবা তোমালোকে খ নম্বৰটো শিকিব নালাগে 1 নম্বৰটো শিকিবা তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতৰ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে 4 মাৰ্কৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল বৰগীতৰ পৰা এইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 6 দিছে তোমালোকে চোৱা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা তোমালোকে শিকিবা খ নম্বৰটো জোৰোণ কি বহাগীৰ বিয়াত কোনে জোৰোণ পিন্ধাবলৈ আহিছে কুৱেশ্যন নম্বৰ 7 দিছে তোমালোকে চোৱা তলৰ যিকোনো এচোৱা ব্যাখ্যা কৰা তোমালোকে এইটো শিকিবা জড় জগত জীৱ জগতত পাও সকলোতে দেখা মহাবিশ্ব জুৰি বিৰঙনিছে যেন আনন্দৰ পূৰ্ণ ৰেখা বহুত পাঁচ নম্বৰ কুৱেশ্যন নম্বৰ 8 দিছে তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 8 যেটো দি আছে 1 নম্বৰ তোমালোকে এইটো শিকিবা 1 নম্বৰ কুৱেশ্যনটো দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা অতিকৈ প্ৰয়োজন হয় নাইবা পাছত আমাৰ দিছে আৰু এটা কুৱেশ্যন ভাৰতবৰ্ষৰ বিভিন্নতাৰ মাজত ঐক্য মোৰ দেহ মানুহৰ দেহ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা তোমালোকক খটো শিকিব নালাগে তোমালোকে 1 নম্বৰটো শিকিবা কটো দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা কুৱেশ্যন নম্বৰ 9 দিছে তোমালোকে চোৱা অতি চমুকৈ উত্তৰ লিখা তোমালোকে ইয়াৰ পৰা শিকিবা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন 2 নম্বৰটো শিকিবা তোমালোকে জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায় অতিকৈ প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীসকল পাছত আমাৰ আৰু 1 মাৰ্কৰ কাৰণে দুটা কুৱেশ্যন লৈ আছে তোমালোকৰ কাৰণে তোমালোকে চোৱা খ নম্বৰটো আইন অমান্য আন্দোলন কেতিয়া হৈছিল পাছত শিকিবা গ নম্বৰটো ইয়াৰ পৰা দুটা কুৱেশ্যন শিকিবা তোমালোকে 100% কমন হয় 5 মাৰ্কৰ কাৰণে এটা তোমালোকক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা দি আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো শিকি ল'বা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চোৱা ক নম্বৰটো বৃত্তিৰ পইচাখিনি মই জিলমিলক দি দিলোঁ তোমালোকে বেয়া পাবা নেকি কথানা কোনে কাক কৈছিল বৃত্তিৰ পইচাখিনি কিয় জিলমিলক দিব বিচাৰিছিল
বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন কেইটা যিকেইটা কুৱেশ্যন তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ গোটেইকেইটা কুৱেশ্যন তোমালোকৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকে ছাত্ৰ ছাত্ৰীসকল চ' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহ'লে তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাই দিবা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ